হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আমি কেইদিনমানৰ আগতে গৈছিলোঁ এখন চাহ বাগিচালৈ। ইমানেই ভাল লাগিল পৰিৱেশটো, ভাবিছোঁ আপোনালোককো দেখাওঁ। গতিকে কেইটামান ভিডিঅ' বনাই লৈ আহিছিলোঁ। মানে পৰিৱেশটো এনেকুৱা মনোৰম, এনেকুৱা নিৰিবিলি নহয়, মানে মোৰ এনেকুৱা লাগিছিল মই তাতেই থাকি যাম। চাওকচোন, চাহ বাগিচাৰ মাজে মাজে সৰু ৰাস্তাটোদি আমি গৈ আছোঁ আৰু মানে ইফালেই চাম নে সিফালেই চাম, ইমান চাহ বাগিচা মানে নেদেখালৈকে আছে। দুয়োকাষে, ৰাস্তাৰ দুয়োকাষে একদম নেদেখালৈকে আছে চাহ বাগিচা। আমি গৈছিলোঁ বিশেষ এটা কামত। মানে গাড়ী দি গৈ থাকোঁতেও শেষেই নহয়, ইমানেই ডাঙৰ চাহ বাগিচা। মইতো মানে মোৰ এতিয়ালৈকে যিমান দিন হ'ল জীৱনকালত, মানে চাহ বাগিচা ইমান ওচৰৰ পৰা চোৱাই নাছিলোঁ। মানে চাহ বাগিচাৰ ভিতৰত সোমাই পোৱা নাছিলোঁ। এনেই ৰাস্তা কাষত গাড়ীৰে যাওঁতে তেতিয়া দেখিছিলোঁ, কিন্তু আজি মানে ভিতৰত সোমাই এনেকুৱা ভাল লাগিছে। চাবচোন, ইমানেই ধুনীয়া পৰিৱেশ। এয়া হৈছে ৰাঙাপাৰাৰ পৰা সোমাই আহি তাৰাজুলি চাহ বাগিচালৈ আমি আহি আছোঁ। তাৰাজুলি নহয়, একচুৱেলি ধেন্দাই তাৰাজুলি, সেইটো চাইডে আমি আহি আছোঁ। মানে এখন দুখনেই নহয়, বহুতো চাহ বাগিচা। কিছুমান চাহ বাগিচাৰ নাম মই পাহৰিলোঁৱে, তেতিয়া পঢ়ি যাওঁতে মনত আছিলে, এতিয়া পাহৰিলোঁ। ভিডিঅ'টো শ্বুট কৰা বহুত দিন হ'ল, মানে প্ৰায় 2-3 মাহ মানেই হ'ল। মই ইউটিউবত ভিডিঅ' দিম বুলি শ্বুট কৰিছিলোঁ, কিন্তু মানে ইউটিউবত দিবলৈ সাহসেই কৰা নাছিলোঁ। মানে কেমেৰা ফেচ কৰিব পৰা মই হোৱা নাছিলোঁ তেতিয়ালৈকে। গতিকে এনেকেই ভিডিঅ' বনাইছিলোঁ। লাহে লাহে এনেকৈ অভ্যাস কৰোঁতে চাগে পাৰিমগৈ। চাওকচোন, ইমানেই ধুনীয়া পৰিৱেশটো চাওকচোন। আৰু এয়া আমি গাড়ীৰ পৰা নামাৰ পিছত আমি অলপ খোজকাঢ়িছিলোঁ, আৰু ইমানেই চাফা চিকুণ নহয়। এজনী মই, দেখিছেনে? ইমান ৰাস্তাৰ দুয়োকাষ চাফা, আৰু চাৰিওফালে সেউজীয়া, মাথো সেউজীয়া। গছ গছনিটো আছেই চাহ গছৰ লগে লগে। ভণ্টি আৰু মই খোজকাঢ়ি চাহ বাগিচাৰ মাজে মাজে। মই পাগল হৈ গৈছিলোঁ, ইমানেই ধুনীয়া চাহ বাগিচা, ইমানেই ধুনীয়া। মই যদি ইয়াতে থাকি যাব পৰাহেঁতেন। আৰু মানে কেনিও এখন বাইক যোৱা দেখিছোঁ, মানে গাড়ী মটৰ এখনো দেখা নাই। মানে ইমানেই ঠাণ্ডা পৰিৱেশ, নাই মানুহ মাত। এইখন চাগে এইখিনিৰ পৰা এইফালে তাৰাজুলি টি ষ্টেট, এইফালে ধেন্দাই টি ষ্টেট। এয়া হেৰিখনৰ তলত, গ্ৰিলখনৰ তলত স্নেক প্লাণ্ট লাগি আছে। আমি ইমান যত্ন কৰি ঘৰত স্নেক প্লাণ্ট লগাওঁ, নহয়, কিন্তু তাত একদম এগাল মানে লাগি আছিলে। মানে দেখি লৈ আহোঁ লাগিছিলে ঘৰলৈ, কিন্তু উঠাব নোৱাৰি সেই গ্ৰিলখনৰ তলত। এইখন ধেন্দাই টি ষ্টেট। এয়া
ইমান ধুনীয়া মেইনটেইন কৰি ৰাখে। আৰু এয়া হৈছোঁ মই কেমেৰাৰ ফ্ৰণ্টত আহিবলৈ অকণমান চেষ্টা কৰিছোঁ সাহস গোটাই, কিন্তু প্ৰফেশ্যনেল নহয় যে কেমেৰা ফ্ৰণ্টত আহি কথা ক'ব পাৰিম, গতিকে ভইচ অভাৰেই কৰিছোঁ। অলপমান আহিলোঁ আৰু খোজকাঢ়ি বহুত ভাল লাগিছিলে, বহুত বহুত ভাল লাগিছিলে। আমি বহুত দূৰ খোজকাঢ়িলোঁ গাড়ী ৰাখি। এইবিলাক